Hey guys, good evening. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এতিয়া প্ৰায় 7 বাজি গ'ল। মই লৈছোঁ চাহ খাবলৈ বুলি ভাবিছোঁ এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' এটা কৰি থৈছিলোঁ বহুত দিন হ'ল। ওচৰৰ মহিলাসকলৰ এটা জেং বিহুৰ দল আছিলে আৰু আমি বিহুত হুঁচৰি মাৰিবলৈ গৈছিলোঁ। তাৰপিছত তাৰে এটা ভিডিঅ' কৰি থৈছিলোঁ আৰু তেওঁলোকে থাম্বনেইল দেখি গম পাইছে আমি ক'ত হুঁচৰি মাৰিবলৈ গৈছিলোঁ। খুবেই ভাল লাগিলে। তেনেহ'লে চাওকচোন আমি আহি পালোঁ এতিয়া। মই ইয়ালৈ প্ৰথম আহিছোঁ। এইবোৰ ইমান ধুনীয়াকৈ ফুলবোৰ পাই থোৱা আছে। ভাল লাগিছে, কম্পাউণ্ডটো বহুত ভাল লাগিছে। আমাৰ পাৰ্টিহে আগতীয়াকৈ আহি বহি আছে অলপমান। থাকিব ৰ'ব এই ৰঙাটোৱে। পঢ়ি পেলাই আমাৰ হুঁচৰি উপভোগ কৰিছে। ছাৰে যে এইখিনি সময় দিছে তাৰ কাৰণে ছাৰক অশেষ ধন্যবাদ।
ছাৰ গ'ল হুঁচৰি হোৱাৰ পিছত আমাৰ এতিয়া হুঁচৰি পাৰ্টি ফটো উঠিব অকণমান ৰখিছে। ছাৰৰ ঘৰৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। মই এবাৰ প্ৰথম আহিলোঁ। আমাৰ হুঁচৰি গোৱা হৈ গ'ল আৰু ছাৰ গ'ল কলেজত কিবা অপেনিঙৰ প্ৰগ্ৰেম আছে। আইমানো খুব ভাল পাইছে পৰিৱেশটো, পূৰা পাৰ্কৰ নিচিনা হৈ থকাৰ কাৰণে খুব ভাল পাইছে তাই। মানুহৰ ঘৰ ঘৰ লগা নাই ন, পাৰ্ক পাৰ্ক লাগিছে ন শুন। কনকা কনকা লাগিছে, তাই কনকা ৰিজৰ্টৰ কথা কৈছে, কনকা কনকা লগা বুলি কৈছে। আৰু এইফালে ফুলবোৰ আছে, ইমান ধুনীয়া চাফাকৈ ৰাখিছে, সঁচাকৈ বহুত ভাল লাগিছে। আইমানো খুব ভাল পাইছে। ওচৰৰ ল'ৰা এটা আহিছিলে, তাৰ লগত গৈছে, দৌৰিছে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া। আৰু আজিলৈ বাই বাই।